खुलुमबाय आंनि मुङा पबित्रा नार्जारी आं बिजनि डिस्ट्रिक्टनिफ्राय ओमफ्राय जों दा बे रानार्स आप मोननो हादों रानार्स आप मोननानै होनदों मोजां मोनदों मोनब्रै जादों सयथा फाइनालजों सयथा हादों गेलेदों बेसेबां दिन जाखो गेलेनाया 2017 निफ्राय गेलेदों बबे जायगायाव खेला मेचखौ गेलेबाय आङो आसामनि बायरायाव थांबाय आरो थांनाय बोसोराव जोंनि बिजनि टीमानो साब जुनियराव रानार्स आप जानो हादों बेयावबो आं बेस्ट प्लेयार मोनदोंमोन आं मोजां इन्डिया प्लेयार जानो सानदों बेखौनो लाइमोनफोरखौ मेसेज होनो सानो लाइमोनफोरनो खेलानि सायाव जौगालांनो बोसोर प्रेक्टिस खालामनाय खस्थ'नि फिथाइखौ मोननो हादों जोबोर गोजोननाय मोनदों मोजां मोनदों माने बहुद खस्थ' खालामनायनि फिथाइखौ दिनै मोननो हादों बेस्ट रेजाल्टआव आसाम खालामदो खालामदों तिनिसुकिया बेयाव माबायदि जादोंमोन बेयावबो मोजाङानो चेम्पियनशिप नोंथांमोना बेसेबां चेम्पियनशिप जाखो बे जुनियराव खेबनै फैबाय थानायाव नोंथांमोना माबायदि गेलेगोन सानदों बेखौबो मोजाङैनो चेम्पियन लाखिनो सानदों জড়িত নাথাকি অকল খেল অকল খেলিলে নহ'ব পঢ়িব লাগিব তাৰ লগত কেৰিয়াৰ এটা গঠন কৰিব পাৰিব যে অকল যে খেলি পেলাই এটা কেৰিয়াৰ হ'ব সেইটো মিছা কথা বুলি ভাবোঁ বহুতে তাৰমানে সংস্থাপন নাপায় অলপ কি ভাগৰি যায় কিন্তু তাৰ কাৰণে এতিয়া খেলাৰ লগত সম্পূৰ্ণৰূপে পঢ়ি যাব লাগিব পঢ়ি গ'লে তেতিয়াহ'লে আমাৰ যিটো সংস্থাপন পাব লগা আছে উপযুক্ত মানে জেগাত যাব লগা আছে গুচি যাব আজিকালি হৈছে কি খেলাৰ মানে এটা কোৰ্চ হৈছে খেলাৰ জৰিয়তেও আমাৰ বহুতে সংস্থাপন পাইছে খেলাৰ এতিয়া বৰ্তমান খেলুৱৈসকলক যিখিনি কোৰ্চ দি আছে তাৰ পৰা আমাৰ শিক্ষক মানে এটা বনাই আছে যেনে BPEd MPEd এইসকল গৈ লাষ্টত এটা স্কুলত টিচাৰ হোৱাৰ কাৰণে এটা যোগ্যতা অৰ্জন কৰে যাই হওক এতিয়া আমাৰ প্ৰাক্তন কিছুমান খেলুৱৈ আছে এনেকুৱা খেলুৱৈ আছে যে কিছুমান খেলুৱৈ সংস্থাপন নাপায় মানে ভাগৰি পৰে সেইসকল আকৌ মানে এটা আগস্থান নলোৱা যেন পাওঁ গতিকে আমাৰ এটা খেলুৱৈ আছিল তামোলপুৰ এই অঞ্চলৰে 4বাৰ নেশ্যনেল খেলিছিল মানে কাবাডী প্ৰণীতা ৰাভা গাঁও 2 নং জামুগুৰি তামোলপুৰ ডিষ্ট্ৰিক্টৰো খেলিছিল আকৌ আমাৰ ফুটবল প্লেয়াৰ আছিল তাই যাই হওক তাইৰ বিয়া হৈ গ'লে 5 বছৰ হৈ গ'ল ল'ৰা এটা জন্ম হৈছিল ল'ৰাটোৰো এটা চকুৰ কাৰণে মানে ভাগৰি পৰি আছে যে মানে গিৰিয়েকৰো সিমান এটা সংস্থাপন নাই মাটি আছিল মাটিখিনি বন্ধকি গুচি গৈছে আজি এই খেলখনৰ জৰিয়তে মানে এই ছোৱালীজনী যিখিনি মানে এটা আহ্বান কৰিছিল তাতে বেছি আমাৰ পোৱা যেন অনুভৱ হৈছে এটা সকাহ এটা হৈছে এটা সাহস বাঢ়ি গৈছে যে খেলা খেলিও এটা সন্মান এটা আছে খেলা খেলিলে অকল সংস্থাপন বিচাৰিলে নহ'ব আমিও খেলিছিলোঁ এটা সময়ত খেল কিন্তু আমি এটা খেলটো খেলি পেলাই মানে চৰকাৰী আমি সংস্থাপন বিচৰা নাই আমি নিজে এটা স্বাৱলম্বী এটা ব্যৱসায় কৰি আছোঁ তাৰ লগত আমি খেলটো জড়িত হৈ আছোঁ এনেকৈ যদি আমাৰ ব্যৱসায়ীসকল শিক্ষকসকল কৰ্মচাৰীসকলে যদি জড়িত হয় আমাৰ খেলুৱৈসকলক মানে এটা উৎসাহ দিয়া এটা প্ৰেৰণা দিব বুলি মই ভাবোঁ আৰু